বছৰ আগৰ বছৰ আৰু যোৱা ছিজনটাত আমাৰ প্ৰায় 95,000 আছিল, কিন্তু এইবাৰ আমি কমাই আনি আমাৰ বাৰু 50,000 মান কলগছ আছে বিভিন্ন পাৰ্টত। আপোনালোকৰ যদি বৰষুণ নাথাকিলে মই এইখিনি এখন বাগান আছিল, খুব ডাঙৰ আৰু মোটামুটি প্ৰায় 100-150 মান বিঘাৰ এখন, আপুনি চাই ভাল পালে। সেইখন কমপ্লিট নতুন আছিল বাগানখন, সেইখনটো পুৰণা বাগান আছিল আৰু সেইকাৰণে আপোনালোকে তাৰ যিটো হেৰিটো অলপ লেতেৰা দেখা পাই আছে। তাৰমানে মালভোগ খুব বেমাৰটো লাগে কাৰণে আমি তাত আধাহে আশা কৰি থৈছোঁ, চেনি চম্পা বা হেৰিত নালাগে। দে মোৰ কথা হ'ল, এতিয়া আমি প্ৰায় মোৰ লগত ই ভতিজাজন আছে, মোৰ লগত ভাগিনজন আছে, আমি তিনিজন মিলি আমাৰ এইখিনিতে আছে কল বাগানটা আছে। আৰু এতিয়া আমি প্ৰায় 200 মান বিঘাত আমাৰ মালভোগ কল খেতিটো আছে। আৰু চেনি চম্পা কলটো মই এইবাৰে ফাৰ্ষ্ট টাইম ব্যৱসায় ভিত্তিত আৰম্ভ কৰিছোঁ। আৰু এই গৰুৰ যিকেইটা আছে, গৰু মোৰ আজি 4 বছৰ ষ্টাৰ্ট হৈছে, 4 বছৰ হ'লে কৰা, আৰু ইয়াতে কৰি আছোঁ। তাৰপিছত লোকেল মুৰ্গীৰ দামটো বহুত আছে কাৰণে মই চেষ্টা কৰি আছোঁ লোকেল মুৰ্গী আমি কেনেকৈ থলুৱা খাদ্যৰে ইয়াক বজাৰত বিক্ৰী কৰিব পাৰি। সেইটোৰ কাৰণে মই ব্ৰইলাৰটো বাদ দি মই ব্ৰইলাৰো পুহিছোঁ। আজিৰ পৰা 5 বছৰ আগত মই ভাতিজাজন একেলগে ব্ৰইলাৰ পুহিছোঁ 5 বছৰ আগত। তাৰপিছত মোৰ অমিতা খেতি মই ইয়াত কৰিছিলোঁ। অমিতা গছ এই প্ৰথম লগাই এতিয়া আছে, সেইখিনি ৰেড লেডি হয়, 65টালৈকে অমিতা লাগিছিল তাতে, সেইখিনি ৰেড লেডি হয়। আমি অমিতা কৰিছিলোঁ এইখিনি মাটিত, আৰু আদা কৰিছিলোঁ অলপ, নাদিয়া জাতটো কৰিছিলোঁ। টাৰ্মাৰিক যিটো আমাৰ হালধি কৰিছিলোঁ আমি, শ্বিলঙৰ পৰা আনি কৰিছিলোঁ আমি, হালধি কৰি চাইছিলোঁ, আদা কৰি চাইছিলোঁ, তাতে ভোট জলকীয়া আমি কৰিছিলোঁ। আৰু মই ব্ৰইলাৰৰ মুৰ্গী কৰিছোঁ। আৰু এইফালে এতিয়া বৰ্তমান মোৰ মাছ আছে, গৰুখিনি আছে, কিন্তু মই যিখিনি কৰিছিলোঁ ভোট জলকীয়া লাভজনক খেতি, অমিতা অত্যন্ত লাভজনক খেতি, আমি ফলৰ খেতি কৰিছিলোঁ, ফলৰ খেতিটো খুব লাভজনক খেতি। মোৰ দৃষ্টিত প্ৰতিটো খেতি লাভজনক, কিন্তু খেতিয়কজনে এটা বস্তু চালি খাব লাগে, কোনটো খেতিত কম মূলধনত কম সময়ত আমি বেছি পইচা পাব পাৰোঁ। কাৰণ মোৰ কথাটো হৈছে, আমি এক বছৰ খৰচ কৰি 10,000 টকা আমি আশা কৰিব নালাগে, 1 বছৰ খৰচ কৰি আমি 1 লাখ টকাটো ল'ব লাগে। মোৰ মতে হৈছে খেতিয়কৰ কথা সেইটো হ'ব লাগে। কাৰণ আমি 1 বছৰ সময় দিম, আমি 1 লাখ টকা উঠাম, নহ'লে 50 লাখ হাজাৰ টকা উঠাম। তো আমাৰ কি হয়, আমি এনেকুৱা ভাবোঁ, আমি পুৰণি কিল্লে পদ্ধতিতে কৰি আছোঁ এতিয়া, আমাৰ মেক্সিমাম পুৰণি কিল্লে পদ্ধতি। আমি তাৰমানে কি হয়, 1 বছৰ খুঁটে আমি 10,000 পালে আমি যথেষ্ট বুলি ভাবোঁ। কিন্তু মোৰ দৃষ্টিত মোৰ কথাটো হৈছে, আমি 1 বছৰ তাতে কষ্ট কৰিম, কিন্তু ৰিটাৰ্ণটো আমি বেছি ল'ব লাগে। তেতিয়া আমাৰ তাৰমানে খেতিয়কৰ ডাবলিং ইনকামটো হয়। আৰু এইবাৰ মই তাতে প্ৰথমবাৰৰ বাবে মই ক'তো ট্ৰেইনিং কৰা নাই, তাৰমানে মই তাতে আপোনালোকে দেখিছিল, তাতে মই চাই আছিলোঁ তাৰমানে ক'ত কি হ'ব পাৰে। এটা নেমু তামোল আৰু যে লগাইছোঁ মই কল, চেনি চম্পা কলটো পাৰ্মানেণ্ট হ'ব, সেইটো বহুত বছৰ যাব। তামোলটো পাৰ্মানেণ্ট হ'ব। তামোলখিনি ডাঙৰ হোৱাৰ লগে লগে মই তাত কি দিম, জালুক দিম। জালুকৰ খুব ডিমাণ্ড, জালুকটো ছাৰ আপোনালোকে কি পাব, জালুকে কয় নেকি, ব্লেক পেপাৰ, তেওঁলোকে এই জালুকটো মই কলখিনি তামোলখিনি ডাঙৰ হ'লে দিম। তাৰমানে কম মাটিত, তাৰমানে যিহেতু মাটিটো আমাৰ কাৰণে বাঢ়ি নাথাকে, সেইকাৰণে আমি কম মাটিত কেনেকৈ কি কৰিব পৰা যায় মই চেষ্টা কৰি আছিলোঁ। আৰু সেইখিনি ইয়াত মই 3টা বস্তু লগাই থৈছোঁ। এইটো চেনি চম্পা কল, চেনি চম্পা হয়। মানে চেনি চম্পাটো আমি এতিয়া আপোনাক চাৰে ক'লো মানে চেনি চম্পাটো এতিয়া আমি ব্যৱসায় ভিত্তিত আমি আৰম্ভ কৰিম, ষ্টাৰ্ট কৰিছে ব্যৱসায় ভিত্তিত। এতিয়া ইয়াৰ বয়স হেৰি হৈছে, এইটো বহাগ জেঠ আহাৰ 3 মাহ ক্ৰছ কৰিছে, 3 মাহ ক্ৰছ হৈছে এই পুলিটো। ইয়াৰ আগতে মালভোগ কল আছিল, এইটো মালভোগ কল আছিল। কিন্তু মালভোগ কলটো মই উঠাই দিম, কিন্তু মই উঠাই এটাৰ কাৰণে নাই, ইয়াৰ পাতখিনি মই পুখুৰীত দি আছোঁ, গ্ৰাছ কাট মাছ আছে তাৰমানে, পুখুৰীটো মৰ সেইটো, তাত মই ইয়াৰ পাতখিনি তাৰমানে কাটি মাছক দি আছোঁ। সেইটো কাৰণে মই ৰাখি আছোঁ, কিন্তু ইয়াক কাটি দিম, নাথাকে এদিন চবেই কাটি দিম। এইখিনি ডাঙৰ হৈ অহাৰ লগে লগে কাটি দিম। ইয়াত মানে মালভোগ কলৰ যিটো ডিষ্টেঞ্চত আছে, চেম ডিষ্টেঞ্চত দিছোঁ। সেইটো হ'ল চেনি চম্পা ন, এইটো চেনি চম্পা হয়। আপোনালোকে চেনি চম্পা এনেকৈ কৰে নে নকৰে, বাগান আছে নকৰে? গোটেই মোৰ চেনি চম্পা আছে, হিচাপত আমি লগা নাই আৰু লগাটো লগাইছিলে, কিন্তু হিচাপত নহয়। এতিয়া চেনি চম্পা আছে মোৰ ইয়াতে, তাৰমানে চেনি চম্পা কলৰ মাজে মই কি প্ৰথম তামোলখিনি লগালোঁ। এতিয়া 21 ফুটৰ অন্তৰে তামোল আছে। তামোলখিনি থকাৰ পিছত মই কি কৰিলোঁ, ইয়াত মই মাজত বেলেগ খেতি কৰিব পাৰিম সেইটো ভাবি তাৰমানে কি কৰিলোঁ। তাৰপিছত মাজে মাজে মোৰ মালভোগটো আছিল, সেইটো বাদ দি মই চেনি চম্পাটো লগাইছোঁ, আৰু প্লাছ নেমুটো আছে। মানে 3টা মোৰ একেলগে উঠে। মানে আমাৰ বাৰীবিলাক আমি এনেকুৱা ইমপ্ৰুভ কৰিলে আমাৰ লাভ হ'ব। এইটো এটা আৰু মই মাজতে সিফালৰ পৰা আনি ছজনা এটা লগাইছিলোঁ, কেনেকুৱা হয় বোলে লগাইছিলোঁ মই ছজনা, এইটো হাইব্ৰিড ছজনাটো কেৰেলাৰ পৰা। কিন্তু আমাৰ ইয়াতে অলপমান হয়তো ছাকচেছ হ'ব, কিন্তু মই ইমান ভালকৈ যত্ন কৰা নাই। ছাকচেছটো সেই কিবা ফালে আনিছিলোঁ মই এনেকুৱা। আমি এইখনত এনেকুৱা লগাই থৈছোঁ, তাৰমানে তামোল
চিনি চম্পা তামোল আৰু হেৰি আছে এইটো কি ক'ব আছাম লেমন এয়া চাৰে 3 মাহ বয়স আপোনালোকৰ তাতে তেনেকৈ কৰিব পৰা